ইয়াৰ আগৰ ভিডিঅ'টোত আমি জানিলোঁ ভগৱান আছেনে, ভগৱান আৰু আপোনাৰ মাজৰ পাৰ্থক্য কি, আৰু তেনেকুৱাই মনত অহা বহুতো প্ৰশ্নৰ উত্তৰ। আৰু আজিৰ ভিডিঅ'টোত আমি জানিম সময় আৰু পোহৰৰ বিষয়ে। হয়, আজি আমি জানিম সময় সকলোৰে বাবে সমান নেকি, সময়টো সকলোৰে বাবে সমান নেকি, দিনটো সকলোৰে বাবে 24 ঘণ্টাই নেকি, আপুনি সময়ৰ মতে চলেনে নে সময় আপোনাৰ মতে চলে, অৰ্থাৎ আপুনি সময়ৰ ওপৰত নিৰ্ভৰশীল নে সময় আপোনাৰ ওপৰত নিৰ্ভৰশীল। এনেকুৱা কিবা উপায় আছে নেকি যাৰ জৰিয়তে সময়ৰ যি গতি সেই গতিটো আপোনাৰ কাৰণে হ্ৰাস কৰিব পাৰি, বা কাৰোবাৰ বাবে 100 বছৰ যোৱালৈ আপোনাৰ কাৰণে মাত্ৰ এবছৰ যাওক, তেনেকুৱা কিবা উপায় আছে নেকি। আৰু আজিৰ ভিডিঅ'টোত আমি ষ্টেপ ৱাইজ জানি যাম আপেক্ষিকতাবাদৰ সূত্ৰটোৰ বিষয়ে, আইনষ্টাইনৰ ৰিলেটিভিটি সূত্ৰটোৰ বিষয়ে আজি আমি জানিম। আৰু জানিম পোহৰৰ গতিৰ বিষয়ে, পোহৰৰনো গতি কিমান সেই বিষয়ে জানিম। আৰু আমি জানিম এজন ব্যক্তি যদি পোহৰৰ গতিত যাবলৈ হয়, এজন ব্যক্তিয়ে যদি তেওঁৰ গতিটো পোহৰৰ গতি সমান কৰে, তেওঁ পোহৰৰ স্পীডত যায়, তেনেহ'লে কি হ'ব। আমি ইয়াৰ উপৰিও জানিম সময়ৰ গতি শ্ল' হোৱাৰ, কমি যোৱাৰ উদাহৰণ, আৰু বেগৰ লগত মানুহৰ ভৰৰ, মানুহটোৰ কিমান ওজন, কিমান ভৰ, তাৰ লগতনো মানুহটোৰ গতিৰ কি সম্পৰ্ক, অৰ্থাৎ মানুহটোৰ স্পীডৰ লগত মানুহটোৰ মাছৰ সম্পৰ্কৰ বিষয়ে আজি জানিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো পোহৰৰ যি গতি সেই গতি হৈছে প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। ইয়াৰ উপৰিও এই কথাও জানো আমাৰ পৃথিৱীখন কিছুমান সিদ্ধান্তৰ ওপৰত বৰ্তি আছে, আমাৰ কাম কাজখিনি নিৰ্ভৰ কৰে কিছুমান সিদ্ধান্তৰ ওপৰত, আৰু সেইখিনিকে আমি কওঁ বিজ্ঞানৰ সূত্ৰ। আপোনালোকে কেতিয়াবা ভাবিছেনে পোহৰৰ স্পীড কিমান, সূৰ্যৰ পৰা অহা পোহৰ আমাৰ পৃথিৱীত পাবলৈ কিমান সময়নো লাগে, বা আমিনো ইয়াত থাকিয়েই অন্য দেশত থকা বা আমাৰ পৰা বহু দূৰত থকা এজন ব্যক্তিৰ সৈতে কেনেকৈ যোগাযোগ স্থাপন কৰিব পাৰোঁ, কেনেকৈ কথাখিনি এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিৰ ওচৰ পায়গৈ, প্ৰকৃততে কথাখিনি প্ৰথম পায়গৈনে নাই পোহৰখিনি, তেনেকুৱা কিছুমান কথা ভাবিছেনে। হয়, আজি ভিডিঅ'টো আমি তেনেকুৱা কিছুমান কথাৰ লগত সংগতি থকা এটা টপিকৰ ওপৰত বনাম। গোটেইখিনি কথা যদিও সামৰি নলয়, তথাপি পোহৰ, গতি আৰু সময় সেই তিনিটা বস্তু সামৰি ল'ব। প্ৰথম আমি জানিব লাগিব আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰটো, থিয়ৰী অফ ৰিলেটিভিটি। থিয়ৰী অফ ৰিলেটিভিটি দুটা আছে, আমি আজি জানিম স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটিৰ বিষয়ে। আপুনি যেতিয়া এখন গাড়ীত গৈ থাকে, তেনেহ'লে এজন ৰৈ থকা মানুহৰ বাবে আপুনি গাড়ীখন যিমান স্পীডত গৈ আছে, যদি গাড়ীখন 50 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈ আছে, তেনেহ'লে সেই ৰৈ থকা মানুহজনৰ বাবে আপুনি প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ স্পীডত গৈ আছে। কিন্তু আপোনাৰ নিজৰ বাবে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব, গাড়ীখনহে গৈ আছে, আপুনি নিজে গৈ থকা কথা অনুভৱ নহয়, আপুনি ৰৈ থকাৰ দৰে অনুভৱ হ'ব। কিন্তু বাহিৰৰ পৰা যিজনে আপোনাক দেখিব সেইজনৰ অনুভৱ হ'ব আপুনি 50 কিলোমিটাৰ স্পীডত প্ৰতি ঘণ্টাত গৈ আছে, কিন্তু আপোনাৰ অনুভৱ হ'ব আপুনি ৰৈ আছে। উদাহৰণস্বৰূপে ৰেলৰ ঘটনাটো ল'ব পাৰে। যেতিয়া আপুনি ৰেলত গৈ থাকে, তেনেহ'লে পাৰ হৈ যোৱা বস্তুখিনি পিছলৈ গৈ থকা কথা নালাগে, কিন্তু সেইখিনি গৈ নাথাকে পিছলৈ, একে ঠাইতে ৰৈ থাকে। প্ৰকৃততে ৰেলখন গৈ আছে, সেইটো কাৰণে ৰৈ থকা বস্তুখিনি পিছলৈ যোৱা কথা নালাগে। ঠিক একেদৰে ৰেলৰ বাহিৰত ৰৈ থকা মানুহজন, আপুনি ৰেলৰ স্পীডত গৈ থকা কথা নালাগিব, সেই মানুহজনৰ এনেকুৱা ধাৰণা হ'ব আপুনি প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ স্পীডত গৈ আছে, কিন্তু আপোনাৰ কাৰণে আপোনাৰ নিজৰ কেনেকুৱা ধাৰণা হ'ব ৰেলখনত বহি থাকোঁতে, যে আপুনি ৰৈ আছে, গৈ থকা নাই। ইয়াৰ অৰ্থ এইটোৱেই, গতিটো স্পীড সেইটো কিহবাৰ ওপৰত নিৰ্ভৰশীল হয়, মানে প্ৰত্যেকটো বস্তুৰ কাৰণে, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সুকীয়া সুকীয়া, সকলোৰে কাৰণে একেই নহয় গতিৰ ধাৰণাটো, সকলোৰে কাৰণে সুকীয়া সুকীয়া হ'ব। সেইটো ডিপেণ্ড কৰিব তেওঁ কি কৰি আছে সেই পৰিৱেশটোৰ ওপৰত।
এতিয়া আইনষ্টাইনে ভাবিছিলে যদিহে আমি পোহৰৰ বেগত যাব পাৰোঁ তেনেহ'লে কি হ'ব? পোহৰতকৈ বেছি বেগী কিবা বস্তু আছে নেকি? এই পৃথিৱীখনত, এই ইউনিভাৰ্ছখনত পোহৰতকৈ একো বেগী বস্তু নাই বুলি ধাৰণা হৈছিল যদিও আমি যদি ভাবোঁ এখন গাড়ী যদি আমি পোহৰৰ স্পীডত পঠিয়াব পাৰোঁ আৰু গাড়ীখনৰ আগৰ লাইটৰ পৰা যিটো পোহৰ ওলাব সেই পোহৰটোৰ স্পীড সূৰ্যতকৈ অহা পোহৰৰ স্পীডতকৈ বেছি নহ'বনে? কথাটো আকৌ কৈছোঁ, যদি এখন গাড়ী পোহৰৰ স্পীডত যায়, পোহৰৰ গতিত গতি কৰে, পোহৰৰ যিমান স্পীড সিমান স্পীডত যায়, তেনেহ'লে সেই গাড়ীখনৰ লাইটৰ পৰা যিটো পোহৰ ওলাব সেই পোহৰটো সূৰ্যৰ পৰা অহা পোহৰতকৈ বেছি হ'ব। গতিকে পোহৰতকৈ বেছি গতিশীল বস্তু থাকিব পৰাটো সম্ভৱ। সেইটো মাত্ৰ এটা ধাৰণাহে, কোনো প্ৰেক্টিকেলি প্ৰুফ নাই। আকৌ কৈছোঁ, সেইটো মাত্ৰ এটা ধাৰণাহে। আইনষ্টাইনৰ ৰিলেটিভিটি থিয়ৰীটো আমি এনেদৰে ক'ব পাৰোঁ, একো নাইকিয়া এটা পৰিৱেশত, ভেকুৱাম স্পেচত পোহৰৰ বেগ সকলো পৰিদৰ্শকৰ বাবে, সকলো অবজাৰ্ভাৰৰ বাবে সমান হ'ব। সেই পোহৰটো কোনটো চ'ৰ্চৰ পৰা ওলাইছে, কোনটো বস্তুৰ পৰা ওলাইছে, ক'ৰ পৰা ওলাইছে, সেইটো ডিপেণ্ড নকৰে। যি কি নহওক, এতিয়া আমি আমাৰ প্ৰশ্নখিনিৰ এটা এটাকৈ উত্তৰ জানি যাম আৰু থিয়ৰীটো ভালকৈ বুজি যাম। যিমানে আগুৱাই যাম সিমানে প্ৰশ্নখিনিৰ উত্তৰ পাই যাম আৰু সেই প্ৰশ্নখিনি প্ৰকৃততে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰটোৰ লগতে জড়িত হৈ আছে। আমি প্ৰশ্নখিনিৰ উত্তৰ পাই যাম আৰু থিয়ৰীটো ভালকৈ বুজি যাম। আহক এটা এটাকৈ প্ৰশ্নৰ উত্তৰ পোৱাৰ আৰম্ভ কৰোঁ। এতিয়া প্ৰথম প্ৰশ্নটো আছিলে, সকলোৰে বাবে সময় সমান নেকি? গতি বাঢ়িলে সময় হ্ৰাস পায় সেই ব্যক্তিজনৰ বাবে। আমি যদি পোহৰৰ বেগত যাব পাৰোঁ তেনেহ'লে আমাৰ বাবে সময়টো বহুত কমি যায়, সময়টো বহুত শ্ল' হৈ যায় আমাৰ কাৰণে। আমি যদি পোহৰৰ বেগত অলপ সময়ো যাব পাৰোঁ তেনেহ'লে পৃথিৱীত কেইবা বছৰ গুচি যাব। অৰ্থাৎ সময়টো সকলোৰে বাবে সমান নহয়। সময় নিৰ্ভৰ কৰিব সেই ব্যক্তিজনৰ গতিৰ ওপৰত, সেই ব্যক্তিজনৰ বেগৰ ওপৰত। কিন্তু আমি জেনেৰেলি গাড়ীত যাওঁতে, এখন গাড়ীত যাওঁতে যিহেতু আমাৰ স্পীডটো পোহৰৰ স্পীডৰ তুলনাত, পোহৰৰ বেগৰ তুলনাত যথেষ্ট কম হয়। আমি কিমানত যাওঁ? 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাওঁ, কিন্তু পোহৰৰ বেগ 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। গতিকে বহুত কম হয়। সেইকাৰণে তাত সময়ৰ পৰিৱৰ্তনো একেবাৰে নগণ্য, যিটো আমি নেগলিজিবল বুলি কওঁ। গতিকে তাত সময়ৰ পৰিৱৰ্তন ধৰিব নোৱাৰি। তথাপিও সময় ডিপেণ্ড কৰে গতিৰ ওপৰত। গতি বাঢ়িলে সময়টো শ্ল' হৈ গুচি যায়। দ্বিতীয় প্ৰশ্ন আছিল, আপুনি সময়ৰ মতে চলে নে সময় আপোনাৰ মতে চলে? উত্তৰ, সময় আপোনাৰ মতে চলে। কাৰণ আপুনি গতি বঢ়াই সময় কমাব পাৰে আৰু গতি কমাই সময়টো আপোনাৰ কাৰণে ফাষ্ট কৰিব পাৰে। সময়টো আপুনি মন গ'লে শ্ল' কৰিব পাৰে, মন গ'লে ফাষ্ট কৰিব পাৰে। গতিকে আপুনি সময়ক ব্যৱহাৰ কৰিব পাৰে যেনেকৈ বিচাৰে। টপিক আছিলে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ। সেই বিষয়ে মই ইতিমধ্যে আপোনালোকক কৈছোঁৱেই। আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ যিহেতু আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰটোৰ লগতে জড়িত হৈ আছে, গতিকে প্ৰশ্নকেইটাৰ উত্তৰ গম পালেই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰটো বিতংভাৱে গম পাব। গতিকে প্ৰশ্নকেইটাৰে উত্তৰ ক'ম, তথাপিও থুলমূলকৈ ইতিমধ্যে কোৱা হৈছে। এতিয়া নেক্সট প্ৰশ্নটো আছিল, ইয়াৰ পিছত আছিলে পোহৰৰ গতিৰ বিষয়ে কিছু কথা। পোহৰৰ গতি প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। গতিকে পোহৰৰ গতি বহুত বেছি, আমি কল্পনাহে কৰিব পাৰোঁ। আৰু এই গোটেই ইউনিভাৰ্ছৰ ভিতৰত এতিয়ালৈকে পোহৰকে আটাইতকৈ গতিশীল বুলি ধৰা হয় আৰু পোহৰৰ গতিত যাব পৰা কোনো বস্তু আৱিষ্কাৰ হোৱা নাই। এতিয়া আৰু 3টা টপিক জানিবলৈ আছেগৈ। এটা হ'ল, পোহৰৰ বেগত গ'লে পোহৰৰ সমান স্পীড যাব পাৰিলে কি হ'ব? তাৰপিছত হ'ল পোহৰৰ সময়ৰ গতি, সময় যে সকলোৰে বাবে সমান নহয়। এটা উদাহৰণ, এটা সৰু উদাহৰণ, সময়টো যে সকলোৰে বাবে সমান নহয়, এটা সৰু উদাহৰণ। আৰু মানুহৰ ওজনৰ লগত গতিৰ কি সম্পৰ্ক, সেই 3টা আছে। তাৰ আগত আপোনালোকলৈ এটা অনুৰোধ আছে,
এই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ লৈ আনোতে আমাৰ যথেষ্ট কষ্ট হয়, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ভিডিঅ'টো কেনে পালে জনাব। ইয়াৰ উপৰি যদি ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব। আৰু এই চেনেলটোত এনেকুৱা ধৰণৰে বিজ্ঞানৰ বিভিন্ন ৰোমাঞ্চকৰ টপিক লৈ অনা হয়, গতিকে ভৱিষ্যতলৈকে ভিডিঅ'খিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগৰ ভিডিঅ'খিনিৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। যদিহে আগৰ ভিডিঅ'খিনি চাব বিচাৰে তেনেহ'লে বিৱৰণত গৈ লিংকত ক্লিক কৰি আগৰ ভিডিঅ'খিনি চাব পাৰিব। আকৌ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া জানো আহক, পোহৰৰ গতিত গ'লে কি হ'ব। যদি এজন ব্যক্তি পোহৰৰ গতিত যায় তেনেহ'লে তেওঁৰ বাবে টাইমটো শ্ল' হৈ যাব। অন্য ব্যক্তিৰ তুলনাত যি পৃথিৱীত আছে তেওঁতকৈ টাইমটো শ্ল' হৈ যাব। অৰ্থাৎ পোহৰৰ গতিত যদি এবছৰ যাব পৰা হয় তেনেহ'লে পৃথিৱীত কেইবা শ বছৰ পাৰ হৈ যাব। তাৰপিছত আছিলে এটা সৰু উদাহৰণ, সময় আৰু গতি। সময়টো যে সকলোৰে বাবে সমান নহয় তাৰ এটা সৰু উদাহৰণ। আপোনালোকে যেতিয়া সপোন দেখে, তেতিয়া সপোনত যদি 5 মিনিট সময় এটা সপোন দেখে তেনেহ'লে সেই 5 মিনিট সময়ৰ ভিতৰতে আপোনালোকে সপোনত এদিন নহ'লেও কেইবা ঘণ্টাৰ অনুভূতি নাপায়নে বাৰু? কেইবা ঘণ্টা যোৱাৰ দৰে নালাগেনে? আকৌ যদি সপোনৰ ভিতৰত এটা সপোন দেখে, নিশ্চয় দেখিছে, এটা সপোন দেখিছে, সেই সপোনটো দেখি থাকোঁতেই সেই সপোনটোৰ ভিতৰত এটা সপোন দেখিছে, তেনেহ'লে সেই সপোনটো আৰু খৰকৈ নেদেখেনে? ইয়াত যদি আপুনি 2 ঘণ্টা সময় সপোনটো দেখে তেনেহ'লে সপোনত এদিন গতে নালাগে। আকৌ যদি সপোনৰ ভিতৰত সপোন দেখে তেনেহ'লে সেই 2 ঘণ্টা সময়ত সেই সপোনৰ ভিতৰত সপোনটোত কিমান সময় থাকিব ভাবি চাওক। তাতনো সময়টো তেতিয়াহ'লে কেলৈ তেনেকুৱা লাগিছে? কেইবাদিনো পাৰ হৈ যোৱাহেঁতেন কেলৈ লাগিছে? ভাবিব, কমেণ্টত জনাব। তাৰ পিছৰ প্ৰশ্নটো আছিল, তাৰ পিছৰ টপিকটো আছিল, এতিয়া আছিল কোনো এটা বস্তুৰ ভৰ আৰু গতিৰ মাজত সম্পৰ্ক। কোনোবা এটা বস্তুৰ গতি যিমানেই বাঢ়িব সেই বস্তুটোৰ ভৰো সিমানেই বাঢ়ি যাব। আজিৰ টপিকত ইমানখিনিয়ে। কাইলৈ পুনৰ এটা নতুন টপিক লৈ আনিম, এনেকুৱা এটা ৰোমাঞ্চকৰ টপিক লৈ আনিম। গতিকে ভিডিঅ'খিনি আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিবও পাৰে আপোনালোকে। ঠিক আছে, ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। কাইলৈ পুনৰ লগ পাম। ধন্যবাদ।